हेलो नमस्कार मैं आज এটা আপোনালোকক ভিডিও দিব ওলাইছো আৰু ভিডিওটো কেনেকুৱা ধৰণৰ ভিডিও হ'ব মই বাৰিষাৰ বৰষুণৰ মাজতে আপোনালোকক ভিডিওটো দিম বুলি ভাবিছো কেনেকুৱা ভিডিও মানে যেনেকুৱা আজিকালি শাহু বোৱাৰী বিলাকৰ কিছুমান কাজিয়া হয় সেই বিষয়টো লৈ মই এটা ভিডিও বনাম আৰু সেই বিষয় লৈ আপোনালোকক এটা ভিডিও দেখাম যেনেকুৱা দিল্লী নে মুম্বাইৰ এটা ভিডিও केनुका पेमेंट है फिक्स बट अगर जितना ज्यादा वो गुड लुक्स होगा उसको उतना ज्यादा पेमेंट हम अच्छी दे देंगे। लड़का देखने में अच्छा होना चाहिए, जाति धर्म कलर कुछ मैटर नहीं करता है क्योंकि मुझे उससे कोई शादी नहीं करनी है। और रही बात पेमेंट की, हम उसको स्टार्टिंग में आधी पेमेंट कर देंगे। लड़का पढ़ा लिखा हो या फिर वैसा हो बस वो हमें मैटर नहीं करता, बस बात करने की तहजीब होनी चाहिए उसके अंदर। तलाकशुदा भी हो चलेगा, 30 से 35 साल उसकी उम्र होनी चाहिए और शादीशुदा हो तो अपनी फैमिली से एग्री हो उसकी फैमिली, तभी हम लोग उसके साथ आगे एग्रीमेंट साइन करेंगे। चाहिए आंटी जी क्या है चाहिए आपको हमसे? बेटे ये मेरी बहू है जी तो बेटा बहू के ना वो बच्चा नहीं, मेरे बेटे में थोड़ी कमी है तो बच्चा नहीं हो पा रहा। आपके बेटे में से बच्चे नहीं हो मतलब आपके बेटी बहू को बच्चे नहीं हो पा रहे बच्चे हैं? नहीं हो पा रहे। ओके एक ऐसा लड़का चाहिए जो बहू को माँ बनने की खुशी दे दे। ओके आंटी आपको ভিডিও তাৰমানে এজেণ্টটো তাৰমানে শাহু আৰু অৰ্থাৎ বোৱাৰীটো ল'ৰা বা সন্তান নাই আৰু নহ'লে তেওঁ ল'ৰাৰ লগত সন্তান নহয় বা নহ'লে তেওঁ নিজৰ সাহকে আৰু বোৱাৰীটোক তাৰমানে এটা বেলেগ আন ল'ৰাৰ লগত হ'লেও তাৰমানে সন্তান জন্ম দিয়াৰ অধিকাৰ দিছে। তেওঁৰ শাহুৱে বোৱাৰীটোক কৈছে আৰু যে বেলেগ ল'ৰা হ'লেও তাৰমানে হ'ব আৰু পইচা পাতিও দিব, ল'ৰা এটা জন্ম দিব লাগে। তেওঁ তাৰমানে বোৱাৰীটো এটা ল'ৰা লাগে, শাহুৰ মতো লাগে আৰু বোৱাৰীটোৰ মতো লাগে। তেওঁ নিজৰ ল'ৰাই নোৱাৰে বা তেওঁ নিজৰ হাজবেণ্ডে আৰু কিবা প্ৰব্লেম আছে সেইটো কাৰণে নোৱাৰে। তাৰে কাৰণে মই কৈছোঁ চাওক অসমবাসী যিবিলাকৰ ধৰ কিছুমান আমাৰ অসমতে এনেকুৱা হৈ আছে যেনেকুৱা শাহু আৰু বোৱাৰীৰ মাজত বহুত কাজিয়া তৰ্ক হাই কাজিয়া নানানটা ধৰণৰ কাজিয়া সেইবিলাক হ'ব নালাগে। আৰু বাহিৰৰ সেই দিল্লীৰ সেই ভিডিঅ'টো বা দিল্লী বা মুম্বাইৰ সেই ভিডিঅ'টো যেনেকুৱা সেনেকুৱা একচুৱেলি আমাৰ অসমত হ'ব নালাগে, ভাল নালাগে দিয়কচোন। যিমানে যি নহওক খালি মোৰ মতেদি এটাই মই বিচাৰোঁ হাই কাজিয়া বা মাতা মাতি নাথাকা সেইবিলাক হ'ব নালাগে। সকলোৱে মিল থাকক, শাহু বোৱাৰী সকলোৱে মিল থাকক। কাৰণ আমাৰ অসমত বেছিভাগ তাৰমানে এইটোৱে চলি আছে শাহু বোৱাৰী তাৰমানে যিবিলাক আৰু নতুন বিয়া হৈ আহিছে অহাৰ পিছত তাৰমানে কিনা মাতা মাতি নাই, কিবা কিবি নাই, হাঁহ হিংসা কাজিয়া বা পাকঘৰ চোলাখন বেলেগ কৰি লোৱা নানানটা ধৰণৰ আৰু মাতা মাতি নাই। কিন্তু মিলত থাকিব লাগে, আমি সেইটোৱে বিচাৰি লওঁ। মিলত থাকিলে সকলোৱে ধৰ আপদ বিপদৰ সময়ত সকলোকে লাগে। যিমান দিন হওক ঘৰৰ আপোনে হয়, যেনেকুৱা বোৱাৰীটো বেলেগৰ নহয় নিজৰে হয়, ঘৰৰে হয় বা শাহুটো নিজৰে হয়। অৰ্থাৎ হ'লে বিপদত কিবা এটা বিপদ হ'লে কাক লাগিব? যাতে ল'ৰাটো নাথাকিলে আপোনালোকে কাক বিচাৰি পাব? বোৱাৰীটোকে পাব বা সেনেকুৱাই ধৰণৰ বা বোৱাৰীটো নিজৰ মাতটো শাহুকে পাব, বেলেগক নাপায়। যাতে বোৱাৰীটোকো মই ভালদৰে ক'ব বিচাৰোঁ বা বোৱাৰীটোও যাতে শাহুকৰ লগত বেছি কাজিয়া ফেচাল এইবিলাক নকৰে বা তেওঁৰ শাহুটোও সেনেকৈ কাজিয়া ফেচাল নকৰে। দুয়োজনৰ মিলত থাকিব লাগে, মই সেইটো কথাই ক'ব বিচাৰিছোঁ। আৰু সেই ভিডিঅ'টো মই আপোনালোকক দিম, ইয়াতে স্ক্ৰীণত দিম, আপোনালোকে চাব সেইটো। কিন্তু সেই ভিডিঅ'টোৰ দৰে যাতে আমাৰ অসমত হ'ব নালাগে আৰু সেইটো মই বিচাৰোঁ। যাতে হাই কাজিয়া বা তৰ্ক বিতৰ্ক সেনেকুৱা হ'ব নালাগে। কিয় নালাগে? বহুত বেয়া লাগে। কাৰণ দুদিনমান আগত মোক নলবাৰীত এজন ল'ৰাই মোক কৈছিল, লগৰ ল'ৰা তাৰমানে বহুত দুখত তেওঁ কৈছিল যে মোক ঘৰৰ পৰাই বিয়া বাৰু পাতি দিয়াৰ পিছত তাৰমানে কি জানে না, তাৰমানে বহুত তাৰমানে মা ধৰ কিবা কিবি নানানটা তাৰমানে মোৰ বহুত তাৰমানে নিজকে তাৰমানে তেওঁ যিখিনি কাহিনী মোক অল এভৰিথিং কৈছিল তাৰমানে গোটেইখিনি মই নকওঁ, কিন্তু বহুত বেয়া লাগিছে শুনি পেলাই। কিন্তু সেনেকুৱা হ'ব নালাগে। যাতে কেনেকুৱা মানে তেওঁৰ বোৱাৰীটোক তেওঁলোকে চাই পেলাই বিয়া বাৰু কৰাই দি পেলাই তাৰমানে সদায় কাজিয়া। কাৰণ কিয় কাজিয়া কৰিবলৈ দৰকাৰ নাই। তহঁতে নিজে চাই চিন্তি নিজৰ ল'ৰাৰ কাৰণে এটা বোৱাৰী আনি পেলাই লাষ্টত কাজিয়া কৰা, সেইটো হ'ব নালাগে। মই সেইটোৱে বিচাৰোঁ, কাজিয়া হ'ব নালাগে। সকলোৱে মিলত থাকক, সুখে থাকক, সেইটোৱে আমি কামনা কৰোঁ। যেতিয়া ভালকৈ থাকক আৰু সকলো মানুহে। আৰু গাইজ মই আপোনালোকক আৰু এটা বস্তু দেখাই দিওঁ, এইখিনি ভিডিঅ'টো আপোনালোকে চাই থাকিব, নিশ্চয় চাব বুলি আশা কৰিলোঁ। আৰু তাৰে মাজতে আমাৰ অসমৰ এই বানপানীৰ দৃশ্য বা বৰষুণ একে নেপেৰাকৈ দি আছে, এইবিলাক পূৰা পানীয়ে সকলো পথত পানী হৈ আছে। আৰু এইখন আমাৰ মেডিকেল কলেজ, আপোনালোকে গমেই পায় এইবিলাক পানী তাৰমানে 3-4 দিন হ'লে একেবাৰে নেপেৰাকৈ বৰষুণ ধাৰাসাৰ বৰষুণ তাৰমানে নন ষ্টপ মানে এনেকুৱা হৈছে তাৰমানে যাতে বৰষুণ যাক এনেকুৱাকৈ দি আছে তাৰমানে নেৰে বৰষুণ, যাতে আধা ঘণ্টা ভালকৈ বৰষুণ যাক নেৰে, নন ষ্টপলি বৰষুণ দি থাকে এনেকুৱা তাৰমানে পানী। আৰু গাইজ আপোনালোকে ভিডিঅ'টো চাব বুলি নিশ্চয় আশা ৰাখিলে। আৰু ময়ো ৰাতিপুৱা এনেকৈ ওলাই আহিলোঁ
চকৰ এইখিনি কালভাৰটো লৈ আহি পেলাই মই চালোঁ তাৰমানে সেই মাছ চাছসমূহ মাৰি আছে নেকি চাব আহিছিলোঁ কিন্তু নাই মাছ চাছ মাৰা নাই মাছো এনেকৈ অহা নাই মই এইটো কাৰণে আহিলোঁ ফুৰিব গাইছ মই সেইবুলি আপোনালোকক ভিডিঅ'টো দি দিলোঁ আৰু আপোনালোকে চাব নিশ্চয় চাই ছাবস্ক্ৰাইব কৰিব আৰু যাতে ভিডিঅ'টোত কোনো ভুল ধাৰণা আপোনালোকে নুবুজে যাতে ভিডিঅ'টো চাই আপোনালোকে যে কথাটো সঁচা না মিছা আপোনালোকে যাতে কথাটো মোক জনাব একচুৱেলি কথাটো হয় নে নহয় সেইটোৱে মোক জনাব আৰু গাইজ ভিডিঅ'টো আজি ইমানতে শেষ কৰিলোঁ বাই বাই